বিজনেসটো একচুয়ালি মানে কি কৰিব জানিলে না ফুটপাথতো বিজনেস কৰিব পাৰি এটা ধৰি লওক গুৱাহাটীতো বহুত ৰেষ্টুৰেণ্ট আছে কিন্তু মোৰ ৰেষ্টুৰেণ্টতে মানুহ আহিব খাব এটাৰ স্পেশালিটিটো কেনেকে মানে মেইনটেইন কেনেকে প্ৰথম কথা হেল্ল' এভৰিৱান মই হিমাশ্ৰী শইকীয়া আৰু আজি ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে কাৰণ মই আজি আহিছোঁ চানিদাৰ ৰেষ্টুৰেণ্টত আৰু চানিদাৰ ৰেষ্টুৰেণ্ট কেনেকৈ ষ্টাৰ্ট কৰিলে ষ্ট্ৰেটেজি কি আৰু লগতে চানিদাৰ তিনিখনকৈ ৰেষ্টুৰেণ্ট আছে গুৱাহাটীত চ' তিনিখন ৰেষ্টুৰেণ্ট কেনেকৈ মেনেজ কৰে সকলো কথা আমি আজি চানিদাৰ লগত পাতিম হয়নে চানিদা একবাৰে কথা কোৱা আছে নিউজ এংকৰ সব কম না কেনেকৈ ষ্টাৰ্ট কৰিলে ৰেষ্টুৰেণ্ট তিনিখন আপোনাৰ ৰেষ্টুৰেণ্ট আছে ফাৰ্ষ্ট কোনখন ষ্টাৰ্ট কৰিলে ফাৰ্ষ্ট লাষ্ট গেটত আছিলে প্ৰথম তেতিয়া এইটো বাজি আছে নে ঠিকে আছে অন আছে চাউণ্ড গৈ আছে নে এই ভৰি ফালে নিদিলি নালাগে ভৰি ফালে দিলি তাৰপিছত লাষ্ট গেটত ষ্টাৰ্ট কৰিলোঁ তাতে মানে ছাকচেছ হ'লোঁ লাহে লাহে নেক্সট ঘৰলত খুলিলোঁ ঘৰতো মোটামুটি ছাকচেছ হ'লোঁ হৈ চলি আছে মাজে লকডাউন দিলে লকডাউন দিয়াৰ পিছত অলপ কষ্ট হ'ল মানে ৰেষ্টুৰেণ্ট বন্ধ কৰিবলগীয়া হ'ল লকডাউন আৰু খোলা দিলে আৰু খুলিলে সেইখনে খুলি কেনে তাৰপিছত তাতে কৰোণা পালে পজিটিভ পালে পোৱাৰ পিছত কাৰোবাক খোৱাৰ পিছত সেইখিনি জেগাত আৰু কণ্টেইনমেণ্ট মাৰি দিলে তেতিয়া অলপমান অসুবিধা হ'ল ৰেষ্টুৰেণ্ট খোলা মানুহ আপ ডাউন নাথাকিলে তাৰপিছত মই এখন খং উঠি কেনে বন্ধ কৰি দিলোঁ কৰি দিলোঁ মোৰ বাদ দে আৰু এনেকৈ লকডাউন দি থাকিলে মানে বহুত ভাড়াবোৰ বহুত দিব লাগে ন মাহত মই বহুত টকা দিবলগীয়া আছিল নেক্সট তাৰপিছত বাদ দি কেনে মই খঙতে মই ইউটিউবত লাগি গ'লোঁ লাগি যাই আছিলোঁ কৰি আছিলোঁ তাৰপিছত নেক্সট ইয়াতে খ্ৰীষ্টান বস্তুতে আৰু এখন ৰেষ্টুৰেণ্ট লৈছিলোঁ মিট চিটি বুলি মিট চিটি এইটো মই ইনষ্টাগ্ৰামত ভিডিঅ' চিডিঅ' দিছোঁ তাত বা হেৰিটো দিছোঁ তাৰপিছত সেইখন চলিলোঁ চলি কেনে তাৰপিছত আছোঁ থাকি তাৰপিছত চানমাৰীত এখন খুলিলোঁ চানমাৰী ফিল্ডখন যে আছে তাৰে অপজিট চাইডে RBJ ফুড বুলি আছে সেইখন খুলিলোঁ এখন খুলি উঠি কেনে এইখন খুলিছোঁ আগৰ পৰাই মন আছিলে কি এইটো বিজনেছ ষ্টাইলৰ এনেকৈ আগতে মন নাছিলে মই আগতে কি আছিলে জানা একদিন কি হ'ল জোৰত তিনিআলিত মই এনেকৈ তেতিয়া মই হেৰি এজন মানে প্ৰডিউচাৰ এজনৰ লগত মই এছিষ্টেণ্ট আছিলোঁ তো জোৰত তিনিআলিত মানে হেৰিত গৈছিলোঁ কিবা খাব গ'লোঁ এনেই ফাষ্টফুড এখনত খাব যাই কিনে তাক চালোঁ যে অকলে আৰু তাৰ মাইকীৰ লগত কাম কৰি আছে কৰি থাকোঁতে মই সুধিলোঁ দাদা এখন ৰেষ্টুৰেণ্ট আপোনাৰ নে কৈছে কি অঁ মোৰ নহয় হেৰি মই কণ্টেক্টত লৈছোঁ বোলো কিমান দিব লাগে কৈছে কি ডেইলি 800 টকা কৰি দিব লাগে বোলো আচ্ছা মানে আচ্ছা কি 25,000 এনেকৈ চামথিং দিব লাগে আৰু বোলো হয় নেকি মই ভাবিছোঁ মই এখন যদি এনেকৈ বিজনেছ খুলি থৈ দিওঁ তেতিয়া মই ইউটিউবো কৰা নাই দেই তেতিয়া তাৰপিছত এনেই ইউটিউব ভিডিঅ'বোৰ চাই থাকোঁ কিন্তু কৰা নাই তাৰপিছত মই ভাবিলোঁ তাৰপিছত ভাবি সেনেকৈ ৰেষ্টুৰেণ্ট চালোঁ সেইকাৰণে মই এতিয়াতো কেপিটেল নাই কণ্টেক্টতে মাথা মাৰিব লাগিব তাৰপিছত এনেকৈ মাথা মাৰি বহুত জেগাত চালোঁ চাই তেতিয়া মই ভাবিছোঁ ৰেষ্টুৰেণ্ট খুলিম তেতিয়া সেনেকৈ ভাবি থাকি মাজে মাজে শ্বুটিঙো কৰি আছোঁ ভিডিঅ' কিন্তু ৰিলিজ দিয়া নাই শ্বুটিং কৰি থাকোঁ প্ৰথমতে ভিডিঅ' শ্বুটিং কৰোঁ কৰি কেনে এডিটিং কৰিব নাজানো কেনেকৈ কৰে কি কৰে এনেকৈ কৰি থাকোঁ কৰি কিনে তাৰপিছত লাষ্ট গেটত এখন পাই গ'লোঁ কণ্টেক্টত মানে তাতে 25,000 দিব লাগে মান্থলি বাকী মানে হেৰি কি বুলি কয় নিজৰ আৰু কাম বিল চিল দিব লাগে পাৰি তো সেইখন লৈ কিনে সেনেকৈ চলালোঁ চলাই কেনে এনেকৈ ইয়ালৈকে আহিলোঁ এতিয়া আৰু এইবোৰ চব আৰু সেইখনে কণ্টেক্ট কৰিছে বাকী চব নিজৰ আৰু চব নিজাকৈ বনাই লৈছোঁ নিজে এগ্ৰিমেণ্ট চব নিজৰ আৰু এতিয়া এখন মানে ৰেষ্টুৰেণ্ট খুলিবলৈ হ'লে মানে কিমান মান ইনভেষ্ট কৰিব লাগিব আপোনাৰখন বহুত এখন ডাঙৰ ৰেষ্টুৰেণ্ট তিনিখন ৰেষ্টুৰেণ্ট আছে ইনভেষ্ট কিমান মানকৈ কৰিব লাগিব কাৰণ বহুতে এনেকৈ বিজনেছ লাইনত আহি পেলাই এনেকৈ বনাব বিচাৰে তো কি দিব আইডিয়া মানে বিজনেছৰ ভাগ আছে কেইটামান ধৰি লওক তুমি ফাষ্টফুডো মানে ফুটপাথতো খুলিব পাৰা ফুটপাথত তুমি ঠেলা গাড়ী লৈ কেনে বা ঘুগনি ম'ম' চাওমিন ফ্ৰাইড ৰাইচ এনেকৈ বিক্ৰী কৰিলেও বেছি ইনভেষ্টমেণ্ট নালাগে তাৰপিছত আৰু যদি নহয় বোলে ভাল ডাঙৰ ৰেষ্টুৰেণ্ট খুলিম 5 ষ্টাৰ টাইপ বা কিবা কিবি তেতিয়া ইনভেষ্টমেণ্টটোত লাগিবই ন অভিয়াছলি চব কেপাচিটি লাগিব সেই হিচাপে বা বিল চিলো বেছিকৈ লোৱা যায় ন তো সেই হিচাপত গোটেইখিনি কেপাচিটি লাগিব সেই হিচাপে খৰচো হয় মানে 18-19 গুচি যায় মানে ইণ্টেৰিয়াৰ ডিজাইনৰ পৰা তোমাৰ ৰুম এগ্ৰিমেণ্টৰ পৰা এইবোৰৰ পৰা এনেকৈ মিলাই কেনে 18-19 মান গুচি যায় আৰু আপুনি এইখিনি জেগাত যে লৈছে মানে খ্ৰীষ্টান বস্তি এখন আছে মানে এইখনৰ কাৰণে কিমান ভাড়া চাড়া কি এনেকৈ দিব লাগে এইবিলাক আৰু কিবা কথাটো পাতি ল'ব লাগিব ন এনেকৈ ৰেষ্টুৰেণ্ট ভাড়া কেনেকৈ প্ৰথমতে এগ্ৰিমেণ্ট কৰিব লাগে ক'ত কেনেকৈ
মানে ৰুম অনাৰৰ লগত যে ৰুমত ধৰি লওক ইমান লাখ টকাত এডভান্স দিব লাগিব চিকিউৰিটি মানি ধৰি লওক ছাপ'জ 10 লাখ টকা দিব লাগে 10 লাখ টকা দিলে তোমাৰ চিকিউৰিটি মানি দিলে ইয়াৰ পিছত তোমাৰ এগ্ৰিমেণ্ট থাকিব 10 বছৰ থাকিব 3 বছৰ থাকে তো সেই এগ্ৰিমেণ্ট মতে কৰিব তো তাৰপিছত মান্থলি ভাড়া থাকিব সেইটো মানে মান্থলি দিব আৰু কাৰেণ্টটো বিলটো এক্সট্ৰা নিজে দিব লাগে সেইটোৱে তাৰপিছত এই বনোৱা চনোৱা যিমান ইণ্টেৰিয়ৰ ডিজাইন সেইবিলাক নিজৰ ওপৰত ডিপেণ্ড কৰা কিন্তু মালিকৰ লগত লেনদেন নাই মালিকে অনলি ৰুমটোহে ভাড়া দিছে এতিয়া তাতে তুমি যাই কেনে ৰেষ্টুৰেণ্ট খোলা নহয় বোলে পাণ দোকান খোলা বা গেলামাল দোকান খোলা কোনো কথা নাই দিছে কিন্তু ডিজাইন চিজাইন যিমান জীৱন নিজৰ খৰচা দি বনাবলৈ সেইবোৰত খৰচ হৈ যায় বস্তুবোৰ কিনিবলগীয়া হয় ছাপ'জ মই এটা এই তন্দুৰ এটা সচৰাচৰ তন্দুৰ ক'ব গ'লে আমি হেৰিত আমাৰ লোকেল তন্দুৰো পায় যেনেকুৱা ধৰা এই টিঙৰে বনাই ল'ব পাৰে এই যি ৱাইল্ড এই তেলৰ যি টিং আছে সেইবোৰেৰে বনাব পাৰে কিন্তু মই এইটো কলকাতাৰ পৰা আনিছোঁ এইটোত মানে ষ্টিলৰ কাৰণে এইটো দাম পৰিছে 43,000 টকা কথা এটা 43,000 সেইটো সেনেকুৱা এইটো এটা অভেন আছে বা এই শৰ্মা মেচিনে শৰ্মা ৰোলৰ মেচিনে সেইটো কিনিবলগীয়া হৈছে এনেকৈ মেচিন কিছুমান কিনিবলগীয়া হয় যিবোৰ প্ৰডাক্টৰ কাৰণে বা যিকোনো বস্তুৱে আৰু মানে এখন যদি ষ্টিলৰ টেবুল এখন বনোৱা যায় 12-15,000 টকা খৰচ এনেকুৱা আৰু বা গোটেইখিনি সেইবোৰত পইচা বেছি যায় বা চিলিং টিলিং লাইট এভৰিথিং আৰু ভিতৰে কিটচেনৰ যিমান ইকুইপমেণ্টছ আছে সেইবোৰত খৰচ হয় মানে যায় আৰু মোটামুটি চিলিণ্ডাৰ গোটেইখিনি মানে বস্তু ৰেষ্টুৰেণ্টখন খোলাৰ লগে লগে গম নোপোৱা তোমাক কি লাগে কাষ্টমাৰে আহি থাকিলে গম পাই থাকে অমুক বস্তু কিনা অমুকটো আনিব লাগিব সেনেকৈ আনোতে পূৰা এই এটকৈ যাৱৰ পৰা নিজে ঘূৰি খাব হৈ যায় তো তেনেকৈ টাইপ হৈ যায় আৰু ধৰি লওক গুৱাহাটীতো বহুত ৰেষ্টুৰেণ্ট আছে কিন্তু মোৰ ৰেষ্টুৰেণ্টতে মানুহ আহিব খাব এটাৰ স্পেচিয়েলিটিটো কেনেকৈ মানে মেইনটেইন কেনেকৈ প্ৰথম কথা কি ৰেষ্টুৰেণ্ট এখনত যিকোনো বস্তু এটা বস্তু মেইন থাকিব লাগে মানে ছাপ'জ আজি KFC খুলিলে KFC চিকেনৰ কাৰণে ফেমাছ মেকডোনাল্ডছত গ'লে বাৰ্গাৰৰ ফেমাছ ষ্টাৰবাক্সৰ কফিৰ ফেমাছ যিকোনো ৰেষ্টুৰেণ্ট এখনত এটা বস্তু ইউনিক থাকিবলৈ স্পেচিয়েল হ'ব লাগিব প্ৰথম কথা এনেকুৱা ধৰা আমাৰ স্পেচিয়েল বহুতকেইটা হৈ গৈছে এতিয়া বিৰিয়ানী স্পেচিয়েল বা তোমাৰ শৰ্মা ৰোলে হওক বা তন্দুৰে হওক বা গ্ৰেভি আইটেম যিকোনো চিকেনৰ আইটেম খাব বিচাৰিলে চব স্পেচিয়েল হৈ গোটেইবোৰে ভাল বাটাৰ মছলা স্পেচিয়েলি আমাৰ ভাল তো সেনেকৈ স্পেচিয়েল থাকে তো সেইটো এটা ইউনিক হ'ব লাগিব যাতে কাৰো লগত নিমিলে যাতে সেইটোৰ পৰাই গোটেইখিনি ইনক্লুড হৈ যায় আৰু ৰেষ্টুৰেণ্ট এখনত যিকোনো বস্তু খানা বা যিমান ডেক'ৰেশ্যন কৰিলেও নহয় কাষ্টমাৰ তাক আনিবলগীয়া হ'লে মানে কি খানাৰ কোৱান্টিটি আৰু কোৱালিটি এই দুটা বস্তু ৰাখিব লাগিব আমি ছাপ'জ ক'ৰবাত গ'লে এই মোক ৰেষ্টুৰেণ্ট খাম ব'ল ইয়াতে নাখাব ব'ল তাতে খাম ব'ল তাতে খোৱা ভাল বঢ়িয়া খানা এনেকৈ তেনেকৈ হিচাপে পইচাটো মাৰ্জিনটো কমাব লাগিব মানে যাতে এজন মিডিল ক্লাছৰ ফেমিলিয়ে খাব পাৰে তো সেই হিচাপত মিলাই কেনে বা চবখিনি মিলাব লাগিব মিলাৰ পিছত অট'মেটিক ৰেষ্টুৰেণ্টত ফ্ল'ত ল'ব মানে আপোনাৰ ৰেষ্টুৰেণ্টত চবৰ কাৰণে আছে খানা মানে কিমান দামটো কিমানৰ পৰা আছে চাগে 60 টকাৰ পৰা 60 টকাৰ পৰা কিমানলৈকে 600-700 লৈকে আছে আৰু ধৰি লওক কিছুমান এৰিয়া আছে ন সেইটো এৰিয়াত মানে মানুহ বেছিকৈ আহে বা এনেকুৱা তেনেকুৱা কথা নহয় নেকি এতিয়া মই ছাপ'জ কথা এটা কওঁ প্ৰথমতে ৰেষ্টুৰেণ্ট এখনত খোলাৰ লগে লগে ক্ৰাউড নলয় ৰেষ্টুৰেণ্টখন খোলাৰ লগে লগে কেতিয়াও মানে যে খোলাৰ লগে লগে কাষ্টমাৰ নহয় কিছুমান এনেকুৱা ৰেষ্টুৰেণ্ট আছে ছমাহ এবছৰ খোলাৰ পিছতো কাষ্টমাৰ হোৱা নাই কাৰণ এই বস্তুটো লাহে লাহে স্প্ৰেড হয় মানে এজনৰ পৰা আনজনৰ পৰা আনজন তো তেনেকুৱা ঠিক তেনেদৰে ৰেষ্টুৰেণ্টত এজনে ধৰি লওক তুমি মোৰ তাতে খানা খালা খানাটো ভাল পালা টেষ্ট পালা কেতিয়াবা মানে লগৰ এজনী লৈ তাতে খাব বুলি মই খাইছিলোঁ বহুত টেষ্ট এনেকৈ দুজন হ'ল এই লগৰজনী আৰু দুজনক ক'লে সেনেকৈ আহোঁতে মানে এখন ৰেষ্টুৰেণ্ট উঠিবলগীয়া হ'লে ভালকৈ বা কোৱালিটি বা কোৱান্টিটি মিলাই কেনে চব বস্তু দি কেনে মিনিমাম এখন ৰেষ্টুৰেণ্ট গোটেই কাষ্টমাৰ আহিবলগীয়া হ'লে মিনিমাম 2 বছৰমান লাগি যায় টাইম লাগে আৰু লাগি যায় আৰু কিছুমান ৰেষ্টুৰেণ্ট আছে মানে কোৱালিটি দিয়াৰ পিছতো নাহে আহিব টান পায় কিয় টান পায় কাৰণ এদিন দিলে নহ'ব বা এইটোক ইমপ্ৰেছ কৰিছোঁ কাষ্টমাৰ সেইটো কৰি গোটেইখিনিকে দিব লাগিব সেনেকুৱাও হ'ব লাগিব আৰু ৰেষ্টুৰেণ্ট খোলা বস্তুটো যে মই যে আজি মইতো ৰেষ্টুৰেণ্ট খুলি কেনে বা ষ্টাফক ফটা দি কেনে মই থাকিব পাৰোঁ ৰেষ্টুৰেণ্ট সদায় অনাৰে থাকিবই লাগে সেইকাৰণে থাকিবলৈ কাষ্টমাৰৰ ফিডবেকটো বহুত জৰুৰী হয় কাষ্টমাৰ ছাপ'জ মোক কিছুমান মোৰ আজিকালি মানে হেৰি হৈ গৈছে মানে কি পাৰ্মানেণ্ট কাষ্টমাৰ বুলি কয় যিবোৰে মোৰ চিকেনটো বনাই থৈ দিবি বা মোৰ অমুকটো বনাই থৈ মোক ফোন কৰি দিয়ে আৰু সিহঁতে যদি কিবা কাৰণত বা বেয়া পায় যদি একদিন খানাটো নেক্সট ফোন কৰি চানি আজি খানাটো বেয়া আছিলে কাৰিকৰক বুজাই দিবি বাছ সেই বস্তুটো ভাল ফিডবেকটো দৰকাৰ তো সেনেকৈ যিকোনো খানা বনালে মানে ফিডবেকটো বহুত জৰুৰী হয় কাৰণ কাষ্টমাৰ খাইখিনি ছেটিছফাইড হ'ল নে নহয় নেক্সট টাইম সি আহিব নে কাৰণ এদিনীয়া বিজনেছটো নহয় সেইখন দি চলিব লাগিব তো সেনেকৈ
কাষ্টমাৰ ফিডবেকটো বহুত জৰুৰী তেতিয়া যদি কাষ্টমাৰে কিবা এটা কমপ্লেইন কৰিছে মোক বস্তুটো এনেকৈ বা চিকেনটো এনেকৈ সিজা নাই নেক্সট টাইম আমি ট্ৰাই কৰিম বা কাৰিকৰক ক'ম যে এই বস্তুটো সিজা নাই কমপ্লেইন কৰিছে সাৱধান সাৱধান বিদ্যুৎ বস্তু নেক্সট টাইম যাতে বা সিও ট্ৰাই কৰিম তো সেনেকৈ আৰু বা অমুকত খানাটো স্পাইচি বেছি হৈছে কিয় হ'ল স্পাইচটো কমাই দিব কাৰণ মছলা মানুহ বেছি ভাল নাপায় তো তেনেকৈ আমাৰ স্পাইচি কম দেচোন চব খানাতে কাৰণ মছলা মানে বেয়া সেইকাৰণে মানুহ মছলা বেছি নাখায় তো সেই হিচাপে আমি স্পাইচিটো বহুত কমাই দিওঁ কিবা ক'ব খুজিছিলে দেখুৱা আৰু তিনিখন ৰেষ্টুৰেণ্টত কিমানমান আছে মানে কৰ্মচাৰী আপোনাৰ আছে টোটেল ইয়াতে আছে 11জন তাতে আছে 7জনমান আৰু এখনত আছে 9জন মান আছে আপুনি তিনিখন কেনেকৈ চম্ভালে ৰেষ্টুৰেণ্ট ইমান ইজি নহয় তিনিখন ৰেষ্টুৰেণ্ট কেনেকৈ মানে আপোনাৰতো বহুত প্ৰেছাৰ থাকে ন বোলে আপুনি কি পাচলিৰ কাৰণে ফোন কৰে আমুকৰ কাৰণে গাখীৰৰ কাৰণে ফোন কৰে চানিদে চব মেনেজ কৰে এক বছৰ থাকি দিয়াৰ পিছত যিকোনো ৰেষ্টুৰেণ্ট এখন ছেটেলমেণ্টটো হৈ যায় চিষ্টেমেটিকলি আহি যায় এতিয়া মই সিদিনাখনে ইণ্টাৰভিউত কৈছিলোঁ যে আমাৰ এতিয়া গাখীৰৰ পৰা আদি কৰি চব্জি বেপাৰীৰ পৰা মাছ বেপাৰীৰ পৰা চিকেনৰ পৰা মটনৰ পৰা গেছ ৰিপেয়াৰলৈকে এইটো যে আমাৰ মানে এইটো এৰিয়াত যিমানখিনি যি আছে প্লাম্বাৰলৈকে চবৰে লগত আমাৰ কণ্টেক্টটো ৰৈ যায় আৰু সেই হিচাপে এক বেপাৰীলৈকে বা যিকোনো আৰু গ্ৰচাৰী চৰচাৰী চিকেন টিকেন চব চিষ্টেমেটিকলি বনাব লাগিব প্ৰথমতে যে খানা দিব চব বস্তু দিব আহা সেই চিষ্টেমটো বনোৱাৰ পিছত সেই চিষ্টেমতে চলি গৈ থাকিব বা সেইটো লেভেলত খানাটো গৈ থাকিব এতিয়া এক বছৰ মানে কাষ্টমাৰৰ ফিডবেক এইখিনি লোৱা যেনে খানাটো সেই চিষ্টেমত চলিছে চব পাৰফেক্ট পাইছেনে সেইমতে বনাই থাকে তাৰে মাজে মাজে কিছুমান আপডেট কৰি থাকিলে হ'ল কিছুমান নতুন নতুন ৰেচিপি আনি থাকিলে হ'ল তেনেকৈ আৰু চব বস্তু আৰু আপুনি মানে খ্ৰীষ্টান বস্তি তাৰপিছত চানমাৰী এই জেগাটো কেলে চিলেক্ট কৰিলে বেলেগ জেগাতো কৰিব পাৰিলে ভৰলুতো আছিল ন ভৰলু কৰিলে মানে চিলেকশ্যন কিয় মানে চিলেকশ্যন নহয় একচুৱেলি মানে চব বস্তু মানে সোনকালে ফ'কাছ হ'বলগীয়া হ'লে মানে মেইন ৰোডত হ'ব লাগে মানে ভিতৰৰ গলিত হ'লে অলপমান ভিতৰত মানুহখিনিহে গম পাব বা গলি চলিত হ'লে বা হোষ্টেল বা পি জিখিনি গম পাব কিন্তু যেতিয়া ৰাস্তাত মেইন ৰোডত হ'লে তাৰমানে কিছুমান ৰেণ্ডম কাষ্টমাৰ আহি যায় এই ইয়াতে খাই লওঁ দে কি পায় সেই কাষ্টমাৰটো যেতিয়া ভাল পালে নেক্সট টাইম কি আহে মানে সোনকালে ক্ৰাউড লয় অ'কে নহয় সেইকাৰণে পইণ্ট জেগাবোৰ ভাল হয় বেচিকলি সোনকালে বিজনেছটো উঠা যায় এইটো কিন্তু ভাল টিপছ দেই আৰু আপুনি এখনৰ নাম ফুড বক্স ৰাখিছে আৰু কি আছিল নামটো মিড চিটি আৰু এখনৰ নাম আৰবিজে ফুড সানি কিয় নাৰাখিলে সানি ফুড বুলি ৰাখিব পাৰিলে আছিলে ভৰলুখন সানি গল্ডেন ফেমিলি ৰেষ্টুৰেণ্ট আছিলে হয় তাৰপিছত আৰু এখন আছিলে অভিনন্দন আছিলে এতিয়া লাষ্ট গেটৰখন আপোনাৰ আৰু দুখন যে আছিলে পাঁচখন আছিলে ন প্ৰথমতে অভিনন্দন আছিলে বিজনেছটো একচুৱেলি মানে কি কৰিব জানিলে না ফুটপাথতো বিজনেছ কৰিব পাৰি এইটো সঁচা কথা এতিয়া ছাপ'জ আমাৰ অসমীয়া মানুহে অলপ টান পায় ফুটপাথত বিজনেছ কৰিব লাজ কৰে কিন্তু বাহিৰৰ মানুহে সেইকাৰণে কয় যে অসমত ভালকৈ বিজনেছ কৰিব জানিলে ফুটপাথতো পইচা আছে তো সঁচা কথা কিছুমান ঠেলা গাড়ী আছে না ৰুম ভাড়া দিব লাগে লাইনো বিল দিব লাগে না একো নালাগে চিকেন লেগ পিচ বনাই থৈ দিছে ঘুগনি চুগনি চাওমিন টাউমিন ধুনীয়াকৈ ঠেলা লগাই কিনে বিক্ৰী কৰি আছে না কাৰেণ্টৰ বিল আছে না এইটো বুলি কয় ৰুম ৰেণ্ট দিব লাগে একো দিব নালাগে সেইখন লগাই দিছে কষ্ট আছে অলপ বা হেৰি আছে কিন্তু তাতেও পইচা আছে বুটলিব জানিব লাগে মেইন বস্তুটো সেইটো আমাৰ অসমীয়া ল'ৰা বেছিকলি আৰু এইটো মিছা কথা নাই আমাৰ অসমীয়া ল'ৰা বেছি বোলে নাপিত হ'ব টান পায় ফুটপাথত দোকান দিব টান পায় বা চব্জিৰ বিজনেছ কৰিব টান পায় কিন্তু যিবোৰ মানে দেখাত মানে হেৰি হ'লে মানে সেইবোৰ বিজনেছত পইচা আছে টান পাব নালাগে কামত লাজ কৰিব নালাগে কাম সৰু হওক ডাঙৰ হওক চব কাম সমানে কাম কৰিব লাগে সেই হিচাপে ইয়াত কিমানমান আহে চাগে ডেইলি কাষ্টমাৰ মই কেনেকৈ কওঁ এতিয়া যদি মিনিমাম ক'ব পাৰে এনেকৈ নকওঁ দেই আহে ভাল পোৱা এইখিনি আহি থাকে আপোনাৰ মানে অকণমান পইচা পাতি যদি আইডিয়াটো অকণমান দিব পাৰে এইটো সুধিব নালাগে বাৰু এনেই মানে বেলেগে যাতে এইটো বস্তু মটিভেশ্যন হিচাপে ল'ব পাৰে গম পাইছেনে সেইটো কাৰণে এনেই ইনকামটো মানে কেনেকুৱা টাইপৰ হয় মানে ইমান খোলাকেও ক'ব নালাগে জাষ্ট আইডিয়াটো দিয়ক বেলেগে যাতে মটিভেশ্যন পাওঁ ময়ো খুলিম ৰেষ্টুৰেণ্ট সানিদাই মোক টিপ দিছে তো মই এনেকৈ ফ'ল' কৰিব পাৰিম ইনকাম কৰা চিষ্টেম বহুতকেইটা আছে গুগল পে' আছে ফোন পে' আছে ইনকাম মানে কি বস্তু বিক্ৰী লওঁ পিছত ৰেষ্টুৰেণ্ট এখন খুলিলে নহয় ৰেষ্টুৰেণ্টৰ মেনু এখন বনাওঁতে মেনুখনৰ লগত তোমাৰ গোটেইখিনি ইনক্লুড থাকিব লাগিব প্ৰথম তোমাৰ ৰুম ৰেণ্টৰ পৰাই ষ্টাফ চেলাৰীৰ পৰাই চিলিণ্ডাৰৰ পৰাই বা যি খৰচ গৈছে তেল অইল মিক্স মছলা যিমান যি খৰচ হৈছে এই এক পিচ চিকেন চাপ'জ ইমান গ্ৰাম চিকেনত কিমান টকাত ল'বলগীয়া হ'লে তাতে কিমান খৰচ পৰিছে সেইটো বস্তু হিচাপটো ওলাব লাগিব প্ৰথম কথা 100 টকা চিকেন এক পিছত ছাপ'জ 100 টকাৰ কিবা এটা বস্তু আৰু যিকোনো চিকেন বুলি নহয় মানে যিকোনো বস্তু 100 টকা আছে 100 টকা মেনুত লগোৱাৰ লগে লগে তাৰ লাভ কিমান ওলাব তাৰ পৰা মানে খৰচ কিমান গৈ আছে
সেইটো হিচাপ কৰিব চিলিণ্ডাৰ কিমান গৈছে সেইখিনি বস্তু বনোৱাৰ নামত মছলা কিমান গৈছে তেলৰ দাম যিমান বা চিলিণ্ডাৰৰ দাম যিমান বা সেই বস্তুটো চাপ'জ চিকেনে হ'ল তন্দুৰী চিকেনে হ'ল সেই তন্দুৰী চিকেনটো যদি কিনাওঁতে কিমান খৰচ গৈছে বা কিমান গ্ৰাম যাব সেই বস্তু চব মিলাই কেনে তাৰ 10% মানে লাভৰ ফালে চাব লাগিব আৰু বাকী 90% মানে কি হেৰি সেনেকৈ আৰু তাতে ষ্টাফ চেলাৰী ইনক্লুড থাকিব কাৰণ ষ্টাফটো বনাব আৰু দিনৰ হাজিৰা মিলাই কেনে সেই পিছ মাংসত কিমান পৰিব সেইটো মিলাব আৰু কষ্ট হয় মেনু বনাওঁতে চবতছে ৰেষ্টুৰেণ্টৰ কাম চবতছে ডাঙৰ কাম হ'ল মেনুটো ইম্পৰ্টেণ্ট আৰু মানে চানিদাৰ ভৱিষ্যতে আৰু বহুত ডাঙৰ ৰেষ্টুৰেণ্ট হ'ব পুৰা ডিষ্ট্ৰিক্ট ৱাইজ হ'ব আৰু সেইটো কাৰণে ৱেইটিং কৰি আছো দেই মই কিমান কৰিছো জীয়াই থকা লাগে আশা আছে চাওঁ কি হয় আৰু এটা খানা দেখুৱাম বনোৱাটো আপুনি যাব লাগিব ব'লক খানা দেখুৱাম আহক এইটো মই বনাইছোঁ আহক হা আহি যাওক এইফালে আছে কিটচেন তো ইয়াত খানা বনাই আছে দাদা খানা বনোৱা নাই বনাব আৰু ৰেডি কৰিছে এটা কি বনাব বাৰ্গাৰ আছে চালাড মটন বিৰিয়ানী চিকেন এণ্ড মটন বিৰিয়ানী ৰাইতা ডাল মিক্স ভেজ চেণ্ডউইচ নুডলছ বিৰিয়ানী ৰোল ৰুমালী এইটো কি লিখা আছে চাৱাৰমা এইটো খাই পোৱা নাই অমলেট পনীৰ চৌবাৰ বহুত কিবা কিবি আছে আপোনালোকে এখন দেখি কোনোবাই যদি চানিদাৰ ৰেষ্টুৰেণ্টত আহিব বিচাৰে খ্ৰীষ্টান বাষ্টেড আছে চানমাৰীত আছে আহিলে হ'ল আৰু আহি পেলাই কিন্তু চানিদা যদি থাকে তেতিয়া ডিছকাউণ্ট পাব আকৌ হয়নে চানিদা থাকিলে ডিছকাউণ্ট পাব কিন্তু এনেই ডিছকাউণ্ট নাপায় আকৌ দেই সেইটো কিন্তু স্পেচিয়েল আকৌ দেখিছোঁ আহিব খাই যাব দাদা থাকে ন দাদা থাকিলে বা ভণ্টি থাকে দাদা এজন দাদা নেকি আপোনাৰ দাদা নেকি নিজৰ দাদা হয় নেকি গমেই নাপাওঁ মই মানে দেখিবলৈ বেলেগ ন একদম বেলেগ আপোনাৰ দাদা নিচিনা ধৰিবই নোৱাৰি সেইটো কথা বঢ়িয়া আৰু গণেশ থাকে না গণেশক লগ কৰিলে হ'ল গণেশ দা মেইন নেকি স্পেচিয়েল আমাৰ চাওমাৰৰ মেচিন এইটো কি চাওমা এইটো যে সুধিছিলা এইটো চাওমা কেনেকে বনোৱা হয় ইয়াতে মানে বনলেছ চিকেনবোৰ ইমানলৈকে থাকে থাকিলে এইটো আমি দিনৰ ভাগত চলাওঁ ৰাতি নচলাওঁ এইটো মেচিনটোৰ নাম কিনো চাওমা মেচিন বুলি চাওমা মেচিন দাম কিমান হৈ যাব এইটো দাম 40ৰ পৰা আছে মানে এটা চিষ্টেম আছে 2 বাৰ্নাৰ থাকিলে কম হয় তাৰপিছত 4 বাৰ্নাৰ লৈছোঁ মই এটা চিষ্টেম দুটা আছে এটা ইলেক্ট্ৰিকো আছে গেছো ইউজ কৰিব লাগে এইবোৰৰ পৰা মানে জুই ওলায় এইবোৰ আছে বাৰ্নাৰ বুলি কয় এইবোৰ জুই ওলায় মানে এই মানে আমি যে ইস্ত্ৰি গৰম কৰি জুই উঠি থাকে তেনেকৈ তো এইডালে এনেকৈ ঘূৰি থাকে ৰোটেট হৈ থাকে ঘূৰি থাকে তো চিকেনবোৰ এনেকৈ মেৰিনেট কৰা বনলেছ চিকেনবোৰ এনেকৈ ঘূৰি থাকিলে মানে স্মুথ হৈ থাকে ইয়াতে মানে পুৰা খাই থাকে না কাটি কেনে ইয়াতে মছলা মাৰি কেনে ৰোলৰ পাত্তা আছে মেৰাই কেনে মেয়নিজ সানি কেনে বা প্ৰনছ সানি কেনে আৰু কিবা কিবি দিয়া যায় তাৰ লগত দিকেনে ভালকৈ দিলে চাওঁ মাৰো এইটো টোটেলি আলাগ লেভেলৰ তো এটা স্পেচিয়েল চিকেন বিৰিয়ানী দিয়া চানি দিয়া দিছে তো এটা খাম খোৱাৰ পাছত মই আপোনালোকক কম কেনেকুৱা লাগিছে মজা আপোনালোকে যদি আহিব বিচাৰে সঁচাকৈ আহিব পাৰে বহুত টেষ্টি বনাইছে বহুত টেষ্টি সঁচাকৈ আজি বহুত ভাল লাগিলে বহুত বেছি টেষ্টি আৰু চানিদাই বহুত বিজনেছ টিপছ দিলে আমাক দেই আৰু কি ক'ব শেষত আৰু কি ক'ম আৰু অসমীয়া ল'ৰা হিচাপে আৰু কি কৰিম আৰু তো কিবা এটা নহয় কিবা এটা কৰি খাবই লাগিব দেচোন হয় আজি ইউটিউব নহয় বা কিবা ৰেষ্টুৰেণ্ট আজিকালিতো চাকৰি এনেকৈ পোৱাটো টানেই তো সেই হিচাপে চলি আছে আৰু মানে তো এইখিনি আৰু ৰিচেণ্ট নতুন ব্লগ এটা আহি আছে মোৰ লগত মানে আমি এটা মানে বাহিৰত মানে আমাৰ অসমৰ ভিতৰতে মানে এটা মানে পুডিং ব্লগ হ'ব মানে থলুৱা ষ্টাইলত সেইকাৰণে আমি আজি ডিছকাছ কৰিলোঁ চাওঁ কেতিয়া দিব পাৰোঁ এটা ডাইলগ মাৰি দিওঁ অ'কে ডাইলগ বঢ়িয়া সঁচাকৈ ভাল লাগিল আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে কিবা মটিভেটেড হৈছে চানিদাৰ কথা শুনি কোনোবাই যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰিছে তেতিয়াহ'লে যিয়ে নহয় আপুনি ব্যৱসায় লগত জড়িত ন আৰু যদি কোনোবাই ওলাই আহিম বুলি ভাবিছে ৰেষ্টুৰেণ্ট খুলিম বুলি ভাবিছে পুৰা জোৰদাৰ প্ৰচেষ্টা চলাওক ল'ব পাৰে আৰু চানিদাৰ লগত কথা পাতিব পাৰে মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে ওলাই আহক কাম কৰক ভাল কাম কৰি ফালি দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি দিব চ' বাই